মহা গৰমত দেখিছা না বাৰু ৰাম 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 কিহে পালে আজি মোক ভাল পাইছেনে পুৰা ভাল পাইছেনে পুৰা অপদস্থ কৰিব লাগে ৰাম 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 ভাল পাইছে কওকচোন পুৰা আপোনাৰ হ'লনো কি কি কম আপুনি এতিয়া কি সুধিছে মই ৰাতিপুৱা গাঁৱৰ পৰা আহিলোঁ হয় বস্তু দুপত ল'বলৈ ছোৱালীজনীয়ে ক'লে বোলে ময়ো যাওঁ দেউতা তাই এইজনী আপোনাৰ ছোৱালী হয় তাৰপৰা কি হ'ল দোকানখনত মই বস্তু দুপত ল'বলৈ সোমালোঁ তাৰপৰা বস্তু দুপত লৈ পইচা পাতি দি মই ক'লো বোলো বিলখন দিয়ক GST বিলখন আকৌ GST বিল GST বিল আমাৰ প্ৰাপ্য অধিকাৰ বিপৰীতে বিলখন দিব লাগে নাই কওকচোন লাগে কিন্তু আপোনাক লাগেনো কেলৈ সেইখন বিলখন আমাৰ প্ৰাপ্য অধিকাৰ সেইটো হয় বাৰু বিলখন নহ'লে বিল আমাৰ প্ৰাপ্য অধিকাৰ বস্তু কৰাৰ বিপৰীতে বিলখন দিব লাগে হয় এতিয়া কাহিনীটো শুনকচোন ৰাতিপুৱা মই আহি বস্তু ল'লোঁ লোৱাৰ পিছত কালি ক'লো বিলখন দিয়ক এতিয়া বিলখন গ'লে নহয় এতিয়া দোকানত এতিয়া আপুনিয়ে কওকচোন মই বাৰু এতিয়া এই বয়সস্থ মানুহটোৱে পাছবেলা আকৌ আহিব পাৰোঁনে বাৰু মই ভাবিলোঁ বোলো অকণমান ৰৈ পেলাই বিলখনো লওঁ বস্তু একেহাতে লৈ গুচি যাওঁ তাৰপাছত কি হ'ল সেইটো কওক তাৰপিছত মই অলপ ল'লোঁ লৈ পেলাই মই দোকানী বাবুক ক'লোগৈ দোকানী বাবু মোৰ বিলখন দিয়ক মই বুঢ়া মানুহটো ৰৈ থাকিব নোৱাৰোঁ কেনেকুৱা কি ব্যৱহাৰ দোকানীয়ে তেতিয়া কি ক'লে জানে কি ক'লে জানে বোলে এতিয়া নহ'ব বিলৰ বোলে তেওঁলোকে বহিয়েই নাই বিলৰ বোলে বহিয়েই নাই ৰাম 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 এনেকুৱা মই শুনা নাই দেখা নাই এনেকুৱা দোকান সব দোকান এনেকুৱা নহয় নহয় আগতে খাওঁতে বিলখন দি দিয়ে নহয় দোকানীয়ে আজিকালি এখন হৈছে GST বিলখন লাগে নহয় আপুনি জানে নাজানে খুৰা এই গৰমত আপুনি ইমান কিয় খং কৰিছে বাৰু দিব নহয় বিলখন আপোনাক GST বিলখন লাগে সেইটো নহয় জানো GST বিল ঠিক আছে আপোনাকনো আজি সেই GST বিলখন কিয় দৰকাৰ হ'ল বিল দোকানীয়ে দিব লাগিব মই আকৌ একা চেকা মই উঠিলে বেয়া আকৌ মই উঠিলোঁ আৰু ৰ'বাচোন ক'ত উঠিলা এনেকে হয়নে বাৰু GST বিলখন যদি নহয় চৰকাৰে ৰাজহ ক'ৰ পৰা পাব সেইটো হয় কিন্তু ৰাজহটো পাব বাৰু কিবা পুৰস্কাৰ কথা আছে নেকি খুৰা সেইটো কওক মই বজাৰলৈ আহোঁতে মোৰ ভতিজাহঁতে কৈ পঠালে খুৰা বোলে আপুনি বস্তু কিনিলে GST বিলখন ল'বলৈ নাপাব মই সেই মৰ্মে দোকানীক ক'লো বোলো বিলখন আপুনি দিয়ক এতিয়া দোকানীয়ে নিদিয়ে আকৌ এতিয়া এটা কথা হৈছে নহয় খুৰা মোক যেতিয়া কৈছে সেইটো কওক বুজাই মই বুজা নাই আপুনি ইমান নাজানে ভাৰত চৰকাৰে মেৰা বিল মেৰা অধিকাৰ কি ক'লা কওক মেৰা বিল মেৰা অধিকাৰ মেৰা অধিকাৰ এখন আঁচনি তৈয়াৰ কৰিছে হয় নেকি এই আঁচনিখনৰ অধীনত তুমি জানানে কি মেৰা বিল এই আঁচনিখনৰ অধীনত অধিকাৰ এই আঁচনিখনৰ অধীনত
এজন ভাগ্যৱান গ্ৰাহকে বোলে 1 কোটিলৈকে পুৰস্কাৰ পাব 1 কোটি টকা 1 কোটিয়ে পক বা টকাই পক সেইটো কথা নহয় আচলতে এই বিলখন তেওঁলোকে দিব লাগে নাই কওকচোন চৰকাৰ ৰাজহ কৰ পাব নহলে বিলখন দিব লাগে নাই এই দাদা দিব লাগে নাই এই কি আন্দোলন কৰিছে কিমান হুলস্থুল কেনে কৰিছে এই মই কি আপোনাক বস্তু নিদু কৈছো নেকি মই আপোনাক হেনিটো কৈছো হে দাদা ইমান হুলস্থুল কেনে কৰিছে হে দাদা শুনা হে দাদা আপুনি টকা কমকে দিব আৰু আপুনিও তো লাভত থাকিব ন মোৰ 1 কোটিটো আপুনিয়ে যে 1 কোটিটো পাব এটো কি কথা আছে নেকি দাদা 1 কোটি মই নাপাম বুলি আপুনি কেনেকৈ জানিলে হে 1 কোটিয়ে বা 1 লাখে এই আমাৰ নিচিনা গাঁৱৰ এই খাটি খোৱা মানুহে 1 লাখ টকা পালেও বহুত সপোন পূৰণ হ'ব বহুত সপোন পূৰণ হ'ব আপুনি বহুত বেছি কথা বহুত কথা কলো চৰকাৰ প্ৰশাসন আছে নহয় চৰকাৰ প্ৰশাসন আছে কাৰণে বিলখন বিচাৰিছো বিলখনৰ অধীনত পুৰস্কাৰ পাব লাগে নহয় কিজনী পুৰস্কাৰ 1 কোটি টকা পুৰস্কাৰ দেখিলে কেনেকে দম দিছে 1 কোটি টকা পুৰস্কাৰ দেখিলে কেনেকে দাদা মই আপোনাক কিটা দম দিলো মইতো ইয়াকে দম দিছো বেছি কৰে দে মালিক এই কি হল এই যাই মোৰ মুৰাতে দেখে বনাতে বাকি এতিয়া বিলখন মোকো ভি লাগিব এই সব মোকো ভি লাগিব বিল দিম আৰু আপোনালোকক সকলোকে এই পুৰস্কাৰ পাবলৈ শুভেচ্ছাও দিম দেশৰ অৰ্থনীতি গঠনৰ এই মহান প্ৰচেষ্টাত আমি হাতে হাত ধৰি আগুৱাই যাব লাগিব আমাৰ চৰকাৰে দিয়া এয়া মেৰা বিল মেৰা অধিকাৰ আঁচনি এয়া মই পাই 10,000 টকা পাই